জীৱনত কেতিয়াবা সেইজনৰ পৰাও দূৰত যাব লগা হয় যাৰ সৈতে গোটেই জীৱন একেলগে থাকিম বুলি শপত খাইছিলোঁ। ৰিলেশ্যন এটা জানি বুজি ধ্বংস কৰাটো নিশ্চয় বেয়া কথা, কিন্তু যিটো ৰিলেশ্যনত তোমাৰ কোনো গুৰুত্ব নাই সেই ৰিলেশ্যনটোত থকাটো কোনো মহান মানুহৰ কাম নহয়। অকলে থাকিবলৈ মানুহে শিকিয়ে যায় যেতিয়া লগ দিয়া মানুহজনেই সলনি হৈ যায়। মানুহে কয় যেতিয়া কোনোবা দূৰত গুচি যায় তেতিয়া বহুত কষ্ট হয়, কিন্তু বেছিকৈ কষ্ট তেতিয়াহে পোৱা যায় যেতিয়া কোনোবা আমাৰ কাষত থাকিও আমাৰ পৰা দূৰত থাকে। আঘাত দিয়াজনে আচলতে পাহৰি যায়, কিন্তু যিজনে আঘাত পায় সেইজনে হাজাৰবাৰ চেষ্টা কৰিও পাহৰি নাযায়। এজন মানুহক কিমান ভাল পাব পাৰি বা কিমান ভাল পোৱা যায় সেইটো যদি ভাষাৰে প্ৰকাশ কৰি বুজাব পৰা গ'লহেঁতেন তেনেহ'লে এই পৃথিৱীত সম্পৰ্ক কেতিয়াও বিচ্ছেদ নহ'লহেঁতেন। সঁচাকৈ আমাৰ ভাগ্যখন আৰু জীৱনটো কি অদ্ভুত, যাক পোৱাৰ সম্ভাৱনা নাই তেওঁকে সকলোতকৈ বেছি ভাল পাব মন যায়। মন বেয়া থাকিলে মনৰ কথাবোৰ ক'ব পৰা মানুহ যেতিয়া বিচাৰি পোৱা নাযায় তেতিয়া মনটো আৰু বেছি বেয়া হয়, আৰু তেতিয়াই প্ৰকৃততে উপলব্ধি হয় যে আপোন বুলিবলৈ এই পৃথিৱীত কোনো নাই। জীৱনত এই তিনিজন মানুহক কেতিয়াও ক্ষমা নকৰিবা। 1. যিজনে প্ৰেম নকৰে, অভিনয় কৰে। 2. যিজনে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিজনে বিশ্বাসৰ মূল্য নুবুজে। কান্দি লাভ নাই, পৰিস্থিতি কেতিয়াও সলনি নহয়। অতীতক ভাবি লাভ নাই, পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই পোৱা নাযায়। হাঁহি মুখে আগুৱাই যোৱা, জীৱনৰ গতিপথ সলনি হ'ব আৰু পৰিস্থিতিয়ে তোমাৰ আগত হাৰ মানিব। জীৱনৰ আৰম্ভণিটো যিমানেই বেয়া নহওক কিয়, কিন্তু সমাপ্তিটো ভাল হোৱাটো বহুত প্ৰয়োজনীয়। যিজনৰ লগত আশা থাকে সেইজন হাৰি হাৰিও জিকি যায়। বিজয়ী সেইজনক নকয় যিজন কেতিয়াও বিফল হোৱা নাই, বিজয়ী সেইজনকহে কয় যি কেতিয়াও হাৰ মনা নাই। আকাংক্ষা সৰুৱে হওক লাগিলে সেয়া পাবলৈ মনটো জেদি কৰি লোৱা। যিটোৱে চেলেঞ্জ কৰে সেইটোৱে আমাক চেঞ্জ কৰে। বিষাদৰ প্ৰতিটো মুহূৰ্তই এদিন হাঁহি উঠিব। ধৈৰ্য ধৰা, সময় এদিন আমাৰো আহিব।